Hi everyone and welcome back to my YouTube channel after a very long time. সকলোকে যেন মা দুৰ্গাই আশীৰ্বাদ কৰে আৰু সকলোৰে যেন জীৱনটো হাঁহি ফূৰ্তিৰে পৰিপূৰ্ণ কৰি তোলে ইয়াকে আশা কৰি মহা অষ্টমীৰ আজি এই ভ্লগটো আৰম্ভ কৰিলোঁ। আচ্ছা, তো হঠাৎ এনেকৈ ভ্লগ এটা ষ্টাৰ্ট কৰিলোঁ। বহুত দিন মাজতে গেপ লৈ ল'লোঁ। কিয় গেপ লৈ লৈছোঁ, কি হৈছে, কি ঘটনা, আপোনালোকে লাহে লাহে চব গম পাই যাব। বহুতকেইটা ভ্লগ পেণ্ডিং হৈ আছে, মই এডিট কৰিব টাইম পোৱা নাই। কি কাৰণত টাইম পোৱা নাই, মই গুৱাহাটীলৈ গৈছিলোঁ। আপোনালোকে ইনষ্টাগ্ৰাম ষ্টৰি বা ফেচবুক ষ্টৰি চাই গম পাই গৈছে মই গুৱাহাটীলৈ গৈছিলোঁ। তাৰপৰা ক'ত কি হ'ল কি নহ'ল এটা বিৰাট দীঘলীয়া কাহিনী আছে তাৰপিছত, আৰু সেইটো কাহিনী ক'বৰ কাৰণে আজি অৱশ্যে এইটো ভ্লগ চাই লওক। তাৰপিছত মই সেইকেইটা গোটেইকেইটা ষ্টৰি কৈছোঁ, আপোনালোকে গম পাব যে মই কিয় ইমান দিন ইউটিউবৰ পৰা দূৰত আছিলোঁ। ইমান দিন মানে ক'ব গ'লে এসপ্তাহ মানেই হ'লে, প্ৰায় 1 উইক একেলগে মই ভিডিঅ'ই দিয়া নাই ক'ব গ'লে। কিয় দিয়া নাই আপোনালোকে গম পাব। বাট তাৰে আগতে বলকচোন আজি তেজপুৰৰ পূজাবোৰ চাই আহোঁগৈ। যোৱা বছৰ দিছিলোঁ, এইবছৰ দিম, আৰু এতিয়াও মই ক'বলৈ যোৱা বছৰ যেনেকৈ ভাইটিৰ লগত দিছিলোঁ, আজিও মই মোৰ ভাইটিৰ লগতে যাম। কাৰণ চাগে মাহঁত বেলেগে আকাশৰ ঘৰৰ আন্টিহঁতৰ লগত খাব চাগে, তো সেইকাৰণে নে আমাৰ লগতে যাই ক'ব নোৱাৰোঁ। দেখছে কি হয়, কিন্তু যাওঁ বলকচোন চাওঁগৈ ভিডিঅ'বোৰ। আৰু ঘামিলৈ দেখিছেনে নাই, গৰম ইমান, বাপৰে ঘামা ষ্টাৰ্ট কৰি লৈ বলক যাওঁগৈ। এইবাৰ পূজাবিলাকত লাইট নাই, এনে ৰাস্তাৰ চাইডে চাইডে টিউব লাইটে হওক বা কিবা লাইটে হওক লগাই দিয়ে। এইবাৰ লাইট চাইট নাই, কিবা আন্ধাৰ ওপৰৰ সেইটো লাইট বাৰুতো আমাৰ এনেও থাকে, কনষ্টেণ্ট থাকে। এইবাৰ কিবা পোনপ্ৰথমতে ঘৰৰ একদম ফাৰ্ষ্ট ঘৰৰ একদম ওচৰৰ পূজাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ বলক। ইমান এটা ভিৰ ভাৱ নাই, আছে জানো? নাই, যেবিলাক জেগাত ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ঘৰৰ ওচৰত ইমান এটা ভিৰ ভাৱ নাই মানে। কিন্তু গাড়ী আছে ঠিক, এতিয়া পাৰ্ক কৰি থৈ চবে চাব গৈছে চাগে। আজি একদম ওচৰকেইখনহে চাম ক'ব গ'লে, যোনবিলাক মানে একদম ওচৰ হয়। বেছি দূৰলৈকে আমি এতিয়া দৌৰি ফুৰিব নাযাওঁ মানে, কাৰণ ইমান দূৰত যাব ইচ্ছা নাযায়। হে ফাউণ্টেইন কেইটা সিহঁতে হাত দি আছে, চলিকেইটা হাত ধোৱা দিছে। চালা কি এই ধেত তেৰি ইমান ধুনীয়া ফাউণ্টেইনটো হাত ধোৱাৰ কাৰণেহে ব্যৱহাৰ কৰে। যাওঁ বলক ভিতৰলৈকে, কেনেকুৱা নহয় একে হয় চব। দ্বিতীয় নম্বৰখনৰ পৰা ওলালোঁ। ফাৰ্ষ্ট এখন হ'ল, দুখন হ'ল, আৰু এতিয়া কিমানখন যাওঁ চাওঁ আজি কিমানখন চাব পাৰোঁ। গৰম বিদ্যা, ঘামি মৰিছোঁ একেবাৰে। বা কি গৰম উঠছে। ওম নমঃ শিৱায়। এইটো হেৰি পূজা বুলি বনোৱা নাই দিয়ক, এইটো অলৰেডি আছে। এইটো এই মন্দিৰৰ ওপৰত, এইটো শিৱ মন্দিৰ হয়, এইটো মন্দিৰৰ ওপৰত থাকে। এইটো এখন এইবাৰ নতুনকৈ বনাইছোঁ ন। তো দুৰ্গাবাৰীত সোমাইছোঁ, আৰু দুৰ্গাবাৰীত এবাৰ প্ৰথমবাৰ মই এনেকৈ দেখিছোঁ যে বাহিৰৰ পিনে গেট চেট নাই, ডাইৰেক্ট সোমাইছোঁ আন্ধাৰ মুন্ধাৰ। এনেইতো পূৰা একদম জকমকাই থাকে, বম আন্ধাৰ হৈ আছে বাৰু। এই খুৰাজনে এই খানা পিনা দোকান দিয়াৰ কাৰণেহে যদি এখন দিলে হয়, পূৰা আন্ধাৰ মুন্ধাৰ, হিটমিতে আন্ধাৰ মুন্ধাৰ হ'লে হয়। কিবা লাগিছে এইবাৰ ন। তো এইখনে হৈছে দুৰ্গাবাৰীৰ পূজা। আনকি এইবাৰতো কিবা নহয় কিবা এটা ইউনিক কৰে, কিন্তু এইবাৰ একদম চিম্পুল বনাইছে, ঠিকে আছে বাৰু। তো ভাইটিয়ে বোলে এটা ফটো উঠে, তাতে এবাৰ সেৱা কৰি লওঁ, ফটো কথা উঠাওঁ, আৰু ইয়াৰ পৰা লাহে লাহে প্ৰস্থান কৰোঁ। হৈ গ'ল থাৰ্ড পূজা কমপ্লিট। এইবাৰ ইমান আকৌ জাকজমক নাই। জেনেৰেলি দুৰ্গাবাৰীত চবতকৈ বেছি ধুনীয়া বনায়, কিন্তু এইবাৰ তেনেকুৱা আকৌ জাকজমক নাই হোৱা। কাৰণ ক'ব গ'লে আপোনালোকে দেখা পাইছে ৰাস্তাৰ চাইডে চাইডে লাইটে নাই, মেইন গেটে বনোৱা নাই। তো হ'ব আৰু জাকজমক নাই, কৰোণাৰ কাৰণে চাগে ইমান বেছি আকৌ হেৰি বনোৱা নাই। হ'ব আৰু এতিয়া চাওঁ, 3খন কমপ্লিট, কিমানখনকৈ চাব পাৰোঁ। ভোক লাগিছে নেকি? পূজাটো পূজাই, মানুহে চবতকৈ বেছি ভিৰ ইয়াতে কৰে নেকি, এইবোৰ ৰেষ্টুৰেণ্টবিলাক, ষ্ট্ৰীট ফুডবিলাকত, আৰু ইহঁতৰ কম লাভ হয় এইকেইদিনতে। একেবাৰে দেখা নাই ভিৰ, বাপৰে। তাৰে এখন সৰু চাই পূজা নাম্বাৰ 4, তাৰ এখন সৰু এখন চাব হৈছে ইয়াতে। চাওঁচোন কেনেকুৱা হৈছে। ইমান একো ৰমক জমক নাই, আৰু একদম আন্ধাৰ মুন্ধাৰো ভাল নালাগা হৈছে। সেইকাৰণে ৰাস্তাবোৰো চব আন্ধাৰ মুন্ধাৰ দেই। হে ভিৰ, হে কেনেকৈ যাওঁ সিফালে যা তেৰিকা, ৰাস্তাটো পাৰে কৰিব পৰা নাই। চাওকচোন ভিৰ কেনেকৈ আৰম্ভ হৈছে। পূজা নম্বৰ 4খন চালোঁ দিয়ক, বহুত কষ্ট কৰি ৰাস্তাটো পাৰি হ'ব নোৱাৰি, বাপৰে বাপ ভিৰ হৈছে একদম। ৰাস্তাত লাইট নাই, পিছফালে দেখাই পাইছে আন্ধাৰ মুন্ধাৰ হৈছে, গাড়ী আহিলেহে পোহৰ হৈছে। সেইকাৰণে ভাল লগা নাই পূজা চাই। এনেইতো পূজা চাই ভালে লাগে, কিন্তু কি ক'ব, এইবাৰ একদম ৰাস্তাত লাইট নাই, আন্ধাৰ মুন্ধাৰে মোক নেদেখাই। সেই ভিৰত কি পূজা, মানে এই আন্ধাৰত কি পূজা চাম, চিৰিয়াছলি ক'লে একো নাই। অন্য একো নাহে, এই ফুচকাকেইটা দেখি খাওঁ লাগিছে, খাম ৰ'ব অলপমান আগত যাই পেলাই। আৰু এনেকৈ খোজকাঢ়ি আহি পালোঁ হৰি সভা, শ্ৰী শ্ৰী হৰি সভা। তো ভিতৰততো যাব নোৱাৰিয়ে, তো বাহিৰৰ পৰাই কিমান দূৰলৈকে দেখাব পাৰোঁ বলকচোন, যাওঁ ভিতৰলৈকে। মানুহৰ ভিৰ দেখিছে না, তাতে ফটো উঠাতে ব্যস্ত চব, আমিও উঠাম বলক। নম্বৰ 5 নম্বৰ পূজা সোমাবতো ক'তো নোৱাৰিয়ে, বাহিৰতে ভিৰ দেখা গম পাইছে চাগে, দেখা পাইছে। এই মই মেইন বিৰাট ডাঙৰ ভুল এইটো কৰিলোঁ যে মই ৰুমাল লৈ নাহিলোঁ। এতিয়া মই এনেকৈ ঘামিছোঁ, গোটেই চাহ লাগি ধৰিছে একেবাৰে, উপায় নাই আৰু কি ক'ব আৰু। চাওঁগৈ এতিয়া নেক্সট মহাভৈৰৱলৈ যাব, মহাভৈৰৱলৈ তাতে দেখামগৈ।
ভিৰ চব ভিৰ এয়া কমে দেখা পাইছোঁ ৰ'ব লাহে লাহে যেতিয়া হেৰি অলপ দেৰি যেতিয়া ধৰিব বাঢ়িব যাবা নেকি ভিতৰত যাব দিছে নাই ঐ মাছ নহ'লে এণ্ট্ৰি মাৰিব নিদিয়াৰ কাৰণে মাছ পিন্ধি লৈছোঁ ঐ তোৰ গম পাই নেকি বা সেইটোত গম পাই চাগে যি হওক আহি গ'ল এতিয়া মহাভৈৰৱ চাওঁ ভিতৰত বা কি কৰিছে শান্তি সিহঁতৰ পিছত তাৰ লগৰবিলাকো পাই আছোঁ বাৰু ভাল লাগি আছে নম্বৰ 6 মহাভৈৰৱ চাওক মহাভৈৰৱ পূজা চাই এতিয়া অকণমান আগলৈকে যাওঁ তাত বা ক'ত কি হৈ আছে সেইটো চাই লওঁ এতিয়া বৰ্তমান মহাভৈৰৱৰ পৰা কি কৰিছা 6খন চালোঁ নেক্সট আৰু কেইখন চাওঁ নেক্সট মানে মহাভৈৰৱৰ এই পিছফালে এখন আছে বাৰু সেইখন চাই হ'ব তাকে বৰ্তমান গৈছোঁ 7 নম্বৰ পূজা চাবলৈ 7 নম্বৰ পূজাখন এই মহাভৈৰৱৰ বেক চাইডতে পাতি আছে সেইখন দেখাই ল'ম বলক ইমান হাইফাই নহয় আৰু কিন্তু আৰু যাম আৰু চাইফাই কি আৰু মন্দিৰ পূজা হতেহে বলক ৱাও চাওক ইমান ধুনীয়াকৈ থৈ দিছে চাকিকেইটা গোটেইকেইটা জ্বলালে কি ভাল লাগিব ন মজা অ'কে এটা ফুচকা খাই লওঁ ৰ'ব এই হাজিৰাতে যাবাৰো খাইছিলোঁ এইবাৰো খাওঁ ইয়াতে খাওঁ এই মজা ফুচকা পাতে এই ভিৰ চব ভিৰ মই কৈছিলোঁ টাইম যেতিয়া বেছি বাঢ়ি যাই থাকিব ভিৰ বেছি হ'ব আৰু মোক এতিয়া মায়ে ফোন কৰিছে ৰ'ব মাৰ চাগে ইয়াতে ওচৰে পাজৰে কৰবাত আছে এই মই দেখা পাইছোঁ ঘূৰি আহোঁতে মাহঁতকো লগ পালোঁ বঢ়িয়া আমি এতিয়া যাবৰে হ'ল আমি ৰিটাৰ্ণ হৈ গৈছে মাহঁত এতিয়া বোলে আহিছে সিহঁতৰ বেছি কি বহুত থেংক ইউ আৰু মোৰ এইটো বজেনো কি ভাল পায় এইটো বাৰু সৰুৱে কৰিছে ঠিক আছে ডাঙৰবিলাকে যে বজাই মৰে ধুই কেনে কৰে ধুই ফেমিলি লগ পালে জমনি যে এটাই জেগা আকৌ এবাৰ চাব গৈ আছোঁ চাইছোঁ গুচি আহিছোঁ আকৌ চাইছোঁ উপায় নাই চাই দিব লাগিব ন উপায়টো এটা ভাল হ'ল মাহঁত লগ পোৱাৰ কাৰণে এই পানী আৰু সেই পাই গৈছোঁ ন আৰু এই মুখ ধুব গৈছে ময়ো ধুই লওঁ মুখখন অলপমান ঘাম চামটো কমাই লওঁ মানে বহুত অশান্তি নহ'লে উপায় নাই বিৰিয়ানী উৱে হাত নে কি এবাৰ বিৰিয়ানী লৈ ৰ কোনে আজি আৰু গৈ পেলাই ডিনাৰ বনাই খাই থাকে মাকৰ বিৰিয়ানী লৈ পাওঁ এই খাই থৈ শুই থাকি তো তেজপুৰৰ একদম চেণ্টাৰ অফ এট্ৰেকশ্যনলৈকে আহি গৈছোঁ ইয়াৰ পৰা গোলা খাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহি আছে ইয়াৰ টেকনিকে বেলেগ ই একদম এই কাঠ মিস্ত্ৰী নিচিনা ৰান্ধা মাৰি পেলাই এই বৰফৰ গোলা বনাই আছে 30 টকাকৈ লৈ আছে এটাত আৰু ভিৰ ইয়াৰ বাপৰে বাপ আৰু একেটাই একেলগে 12-13টামান বনাই লৈ একেবাৰে বনাই পেলাই দি আছে বহুত ভিৰ হৈছে ইয়াতে এইটোৰ কাৰণে আধা ঘণ্টা ৰখিব লগা হৈছে ভণ্টি আছে ভাইটি আছে এইটো বস্তুৰ কাৰণে আধা ঘণ্টা মানে একদম মানে পইণ্ট হৈ গৈছে মানে এইটো বাপৰে বাপ উপায় নাই লৈ উঠ ৰঙা হৈ গ'ল কেনে লাগিছে মজা 7খন পূজা চাই হাতত এই ডিনাৰ লৈ পেলাই উভতি ঘূৰি আহিছোঁ আৰু এটা গলি চাব বাকী আছে মেইন কেছ হৈছে আমি মাহঁতক এৰি থৈ গুচি আহিলোঁ উপায় নাই ন বোলে যাওঁ এতিয়া দেখি আছোঁ হৰ্ণ পলিউশ্যনটো ঠিকে আছে পেপা পলিউশ্যন ভাব হয় মাথা এটা নষ্ট হৈ গৈছে জমলকা এতিয়া বোলে এটা কোনোবা এটা গলিত 4 নম্বৰ গলিত নেকি সৰু পোৱালি এটা বোলে নিজে কিবা বনাইছে নেকি সেইটোৱে চাব ইচ্ছা আছিল কিন্তু কেছ হৈছে 4 নম্বৰ বা গলি কোনটো তো এটা বম জমনি কেছ হ'ল কেছটো হ'ল যে হঠাৎ তাৰ পৰাই 4 নম্বৰ গলিৰ পৰা নগৈ পেলাই ইয়াতে কেনেকৈ ঘৰ আহিলোঁ কেছটো কৈছোঁ কেছটো হ'ল যে আমি 4 নম্বৰ গলি বিচাৰি পেলাই এটা গলি গ'লোঁ ছেকেণ্ড গলি গ'লোঁ একো ধৰিব নোৱাৰিলোঁ কোনটো কি হয় একচুৱেলি কোনটো গলি আছিল এইটো মেইন নগ'লোঁ আমি এইটো ক'ৰবাতে এৰি থৈ আহিলোঁ চ' আজি ৰাতিও হ'ল আৰু দেৰি মানে 10টালৈকেতো চাগে বন্ধই কৰে পুলিচবিলাক আহি যায় তো সেইকাৰণে আমি আহি গ'লোঁ আমি আহি পোৱালৈকেতো 9:12 হৈছিল চাগে যেতিয়া আহি পেলাই ঘৰ পালোঁ তো সেইকাৰণে আৰু ইমান বেছি আৰু ঘূৰি ফুৰি নাথাকিলোঁ ডাইৰেক্ট আহি গ'লোঁ কাইলৈ নৱমীত চ' মই নৱমীৰ দিনাখন চাওঁ কাইলৈও ক'ৰবাত যাম যদি পাৰোঁ তেতিয়াহ'লে কাইলৈ যাই পেলাই সেই জেগাটো দেখাম আৰু ল'ৰাটোৰ লগতো চিনাকি কৰি দিম সৰু ল'ৰা বোলে কিবা আৰু বোলে সৰু কিবা মূৰ্তি বনাইছে নেকি তো চাই হৈ যদি ইমান কম বয়সত যদি ইমান ভাল কাম কৰিছে তো এইবিলাক এপ্ৰিচিয়েশ্যন দিব লাগে তো তাকে ভাবিছোঁ যে কাইলৈ যাম যাই পেলাই সেইটো দেখাম দিয়ক আৰু আজিলৈ ইয়াতে সামৰিলোঁ আই হোপ ইউ অল এনজয়ড মাই ভিডিঅ' বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব থেংক ইউ ছ মাছ ফৰ ৱাচিং